सानथामनि हाबाफारिजों खुंगा 23थि भारतनां अन्थाइगोरा बड'सा सना काप बुलुर बादायलायनाया जागायबाय। उदालगुरि जिल्लानि सोनाब फारसे सीमा जिङाव थानाय खाग्राबारि जनता गेजेर आरो गोजौ फरायसालिनि गेवलां गेलेग्रा फोथाराव गोलाव समनिफ्रायनो खाग्राबारि गेलेमु गौथुमनि बानजायनायाव लोगोसे खाग्राबारि दख'रा एबसुनि मददथियाव खुंबोबाय थानाय भारतनां अन्थाइगोरा बड'सा सना काप बुलुर बादायलायनाया देग्लाय 23थि बोसोराव आगान होफैबाय। देग्लायनि बे 23थि भारतनां अन्थाइगोरा बड'सा सना काप बुलुर बादायलायनाया दिनैनिफ्राय लानानै फैगौ 9 खालार एबा शुक्रबार सानसिमहालागै सानथामनि आबुं हाबाफारिजों खाग्राबारि जनता गेजेर आरो गोजौ फरायसालिनि गेवलां गेलेग्रा फोथाराव जागायजेनो। दिनैनि बे गिबि जागायनाय बादायलायनाया मोननै गोख्रों बुलुर दोलो हारियाना आरो आसाम पुलिसनि गेजेराव जानानै थाङो। खाग्राबारि ओनसोलनि थागिबि थामहिनबा बिएलटिनि गायसनगिरि मुंख्लं अन्थाइगोरा बड'साया बर' हारिनि थाखाय गावनि जिउखौ बाउसोमबोनाय जारिमिनखौ गोजोर खालामनाय थांखिजों खाग्राबारि गेलेमु गौथुम लोगोसे खाग्राबारि दख'रा एबसुनि हेफाजाबाव बे भारतनां अन्थाइगोरा बड'सा सना काप बुलुर बादायलायनायखौ खुंबोबाय थानाय जादों होनना दिनैनि सानाव फोरमायो खाग्राबारि गेलेमु गौथुमनि आफादगिरि रहित बर'आ। আপোনালোকে সকলোৱে জানে এই টুৰ্নামেন্ট আহি আজি 23তম যিটো টুৰ্নামেন্ট সেইটো সকলোৱে গৈ আছে আৰু মোৰ বেৰগাঁও এছডিসি হিচাপে 2 বছৰ হ'ল মই যিটো দেখিছো উদালগুৰি অঞ্চলৰ এইটো ভলীবল এটা প্ৰিমিয়াৰ টুৰ্নামেন্ট আৰু ইয়াতে ভালকৈ আয়োজিত হোৱা এনেকুৱা টুৰ্নামেন্ট মই কিন্তু দেখা নাই উদালগুৰি অঞ্চলত আৰু এই টুৰ্নামেন্টৰ যোগেদি মই অনুমান কৰিব পাৰিছো বেৰগাঁও বা উদালগুৰি অঞ্চলত ভলীবলৰ যিটো বাতাবৰণ ল'ৰা ছোৱালীৰ মাজত সেই বাতাবৰণটো যথেষ্ট উন্নতিৰ ফালে আগবাঢ়িবলৈ সক্ষম হৈছে আৰু আজি জানিবলৈ ভলীবলৰ ক্ষেত্ৰত আমাৰ বেৰগাঁও অঞ্চলত যথেষ্ট অৱদান আছে বুলি আমি ক'ব পাৰো। মই আশা কৰিম সেই ধাৰা আগলৈ আৰু অধিক উন্নতি হৈ থাকে মই কামনা কৰিছো। লগতে এই টুৰ্নামেন্টত অংশগ্ৰহণ কৰিব পৰা সকলো টিম মেনেজমেন্টৰ লগত জড়িত সকলো অফিচিয়েলছ আমাৰ খেলুৱৈ খেল পৰিচালকসকল ৰেফাৰীসকল অৰ্গানাইজাৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো, শুভেচ্ছা জ্ঞাপন কৰিছো। শেষত মই এটা কথাই ক'ম, এটা কথা মই বিশ্বাস কৰো যে বীৰৰ পূজা কৰিলেহে বুলি বীৰৰ জন্ম হয়। গতিকে অন্থাইগোৰা বড'চা আমাৰ কাৰণে বীৰ, গতিকে বীৰক আমি পূজা কৰিবলৈ পোৱাটো বা বীৰক আমি পূজা কৰিবলৈ এনেকুৱাকৈ পদক্ষেপ গ্ৰহণ কৰাটো আমাৰ কাৰণে খুব এটা ডাঙৰ এটা কাম। গতিকে আগতো বিগত তেখেতক কেৱল আমি তেখেতৰ প্ৰতিমূৰ্তি বা তেখেতৰ ফটো ফুলৰ মালা বা এনেকুৱা সন্মান নজনাই পেলাই এনেকুৱা ধৰণৰ কাৰ্যসূচীৰে আমি তেখেতক যাতে উচিত যাতে আমি সন্মান জনাব পাৰোঁ, তেখেতক যাতে আমি শ্ৰদ্ধা জনাব পাৰোঁ তাকে মই কামনা কৰিছোঁ। তেখেতক সকলোকে আকৌ ধন্যবাদ জ্ঞাপন কৰি মোৰ যিটো উদ্বোধনী ভাষণ বুলি ভাষণ মই সামৰণি মাৰিছোঁ। ধন্যবাদ।